সকলোৱে কেনেকৈ আছে? আশা কৰোঁ ভালে আছে চবে আৰু ভালে থাকক। আপোনালোকক মই আজি জনাম যে এখন দেশৰ বা ৰাজ্যৰ চৰকাৰৰ পতন কেতিয়া ঘটে আৰু তাৰ সংকেত আপুনি কেনেকৈ পাব। সংকেতটো আপোনাক মই কিছুমান ইণ্ডিকেশ্যনছ দি আছোঁ। এইবিলাক ইণ্ডিকেশ্যনছ দিলে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব আৰু মনত ৰাখিব। কালিৰ দিনত আজিৰ পৰা 6 মাহ 1 বছৰ পিছত যাতে আপোনাৰ মনত পৰে কথাখিনি তেনেকৈ কোৱা হৈছিল। আচলতে তাৰমানে চাব, এখন ৰাজ্যৰ বা দেশৰ চৰকাৰৰ পতন ঘটাৰ আগত তেওঁ কি কৰিব, সেই দেশৰ চৰকাৰখনে মানে বহুত মাতিব, বহুত মিডিয়াৰ আগত আহিব, ৰাইজৰ আগত আহিব আৰু যি টি পাৰে কৈ থাকিব। আৰু তাতে আধাখিনি কথা ভাল থাকিব, আধাখিনি বেয়া থাকিব, কিছুমান কথা মানে সংজ্ঞাবদ্ধ থাকিব, কিছুমান অসংজ্ঞাবদ্ধ থাকিব। আৰু কথাখিনি কি কৰিব, তাৰপিছত সাধাৰণ ৰাইজে প্ৰথম অৱস্থাত 1 2 4টা মানে ভুল কথাটো মানে মানি ল'ব। তাৰপিছত গৈ ৰাইজৰ মানে কি এটা আহি যাব যে মানে সেই তেখেতৰ মুখৰ বাণীটোৰ ওপৰত মানে ৰাইজৰ সত্তা নোহোৱা হৈ যাব। তাৰমানে তেতিয়া তেওঁলোকে ভাবিবলৈ বাধ্য হ'ব যে হয়, এই কথাটো সঁচা নহয়, এইটো মিছা বা এইটো ভুল কৈছে। মানে তেতিয়া ভুলে ভালে সিও মানে বহুত এক্সাইটেড থাকিব আৰু ভুলে ভালে বহু কথাই কৈ দিব। কিছুমান কৈছোঁ নহয় সংজ্ঞাবদ্ধ হ'ব, কিছুমান অসংজ্ঞাবদ্ধ হ'ব, কিছুমান ৰাইজৰ মত বিৰোধী হ'ব, কিছুমান মতৰ পক্ষত হ'ব, তেনেকুৱা হ'ব। আৰু তাৰপিছত কি হ'ব, কিছুদিন গ'লে আগতে 20% মানুহে সেই কথাটো মানে অৱমাননা কৰিব, নামানিব। আৰু কিছুদিন যাব, তাৰপিছত চাব 40% মানুহে অৱমাননা কৰিব। তেখেতৰ কথাৰ মানে সেইটো দাম নাথাকিব। আগতে যিখিনি দাম দিছিলে, গুৰুত্ব দিছিলে, সেইখিনি গুৰুত্ব নাথাকে। তাৰপিছত আৰু কিছুদিন যাব, এনেকৈ আপোনাৰ 60% 70% মানুহে কি হৈ যাব, তেখেতক অৱমাননা কৰিব। আৰু যেতিয়া 60% 70% মানুহে তেখেতৰ কথাক বা সেই চৰকাৰখনৰ কথাক বা নিয়ম নীতিক অৱমাননা কৰিব বা মানিবলৈ ইচ্ছা নাথাকিব, তেতিয়া কি হ'ব, তাৰ পিছৰ পৰ্যায়ত আকৌ কিছুদিন পিছত মানে কি হৈ যাব, যেতিয়া ধৰক ইলেকশ্যন হ'ল বা নিৰ্বাচনী প্ৰচাৰ চলালে, নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনত মানুহবিলাকৰ মানে সেই ৰজাজনৰ মুখৰ বাণীৰ পৰা, তেখেতৰ ক্ৰিয়াকলাপৰ পৰা, তেখেতে যিমানেই ভাল কৰক, মানুহৰ যি স্কিমে দিয়ক, কিন্তু তাৰ পৰা মানুহবিলাকৰ কি হৈ যাব, মানে সত্তা নোহোৱা হৈ যাব আৰু সেই মানুহজনৰ প্ৰতি মানে গুৰুত্বটো কমি যাব। যাৰ কাৰণে নেকি তেখেতে আকৌ পুনৰবাৰ সেই সাধাৰণ ৰাইজে পুনৰবাৰ সেইজনে চৰকাৰ চলাওক বা চৰকাৰত থাকক তেনেকৈ ইচ্ছা নকৰিব, নতুন মানুহ বিচাৰিব। আৰু নতুন মানুহ বিচাৰিব বোলে চাওঁচোন মানে এইবাৰ চৰকাৰখন সলাই কেনেকুৱা হয়। প্ৰত্যেকৰ যেতিয়া নেকি ধৰক 70% মানুহৰ এনেকৈ এটা ইচ্ছা জাগিব মনত, তেতিয়াতো আল্টিমেটলি আপোনালোকে বুজিবই পাৰে, তাৰমানে তাৰ ব্যতিৰেকেতো আৰু একো হ'ব নোৱাৰে। তেতিয়া মানে চৰকাৰৰ গঠনটো নিশ্চিত ক'ব পাৰি। গতিকে এনেদৰে এখন দেশৰ বা এখন ৰাজ্যৰ চৰকাৰৰ পতনৰ এটা আমি আৰ্লি ইণ্ডিকেশ্যন পাওঁ, মানে আগতীয়াকৈ আমি কিছুমান জাননী বা সংকেত পাওঁ, যাৰ দ্বাৰা আমি ধৰক বুজিব পাৰি যে এই চৰকাৰখনৰ বেছিদিন মানে হয় টিকি থকা মুস্কিল আছে বা সম্ভাৱনাটো কম, মানে আকৌ মানে তেখেতে চৰকাৰ গঠন কৰক, সেইটো মানে প্ৰায়খিনি মানুহে কি কৰিব, নিবিচাৰিব। এইখিনিয়ে। ধন্যবাদ থাকিল সকলোকে, ধন্যবাদ।